কোঠাৰী আয়োগ গঠন হৈছিল? অপশ্যন নম্বৰ ক 1964 চনত, খ 1960 চনত, গ 1975 চনত, ঘ 1972 চনত। শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ক 1964 চনত কোঠাৰী আয়োগ গঠন হৈছিল। আপোনালোক সকলোকে জ্ঞান সভোৱালৈ স্বাগতম জনাইছোঁ। আজি মই আসাম টেটৰ বাবে উপযোগী এডুকেশ্যনৰ কেইটামান প্ৰশ্ন আপোনালোকলৈ আগবঢ়াইছোঁ। যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট কৰিব আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি পিছৰ প্ৰশ্নটো হ'ল পৰীক্ষা পৰিচালনাৰ বাবে অসমত ৰাজ্যিক শিক্ষা সংস্থা গঠন হৈছিল? অপশ্যন নম্বৰ ক 1962 চনত, খ 1960 চনত, গ 1967 চনত, ঘ 1980 চনত। শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ক 1962 চনত পৰীক্ষা পৰিচালনাৰ বাবে অসমত ৰাজ্যিক শিক্ষা সংস্থা গঠন হৈছিল। নেক্সট প্ৰশ্নটো হ'ল গুৱাহাটী বিশ্ববিদ্যালয় স্থাপনৰ পূৰ্বে অসমৰ মাধ্যমিক শিক্ষাৰ দায়িত্ব লৈছিল? অপশ্যন নম্বৰ ক কলিকতা বিশ্ববিদ্যালয়, খ ডিব্ৰুগড় বিশ্ববিদ্যালয়ে, গ মাদ্ৰাজ বিশ্ববিদ্যালয়ে, ঘ পুনে বিশ্ববিদ্যালয়ে। শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ক কলিকতা বিশ্ববিদ্যালয়ে গুৱাহাটী বিশ্ববিদ্যালয় স্থাপনৰ পূৰ্বে অসমৰ মাধ্যমিক শিক্ষাৰ দায়িত্ব লৈছিল। তাৰপিছৰ প্ৰশ্নটো হ'ল মাধ্যমিক শিক্ষাত কৰ্ম অভিজ্ঞতা এটি বিষয় হিচাপে ল'বলৈ পৰামৰ্শ দিছিল? অপশ্যন নম্বৰ ক কোঠাৰী আয়োগে, খ মাধ্যমিক শিক্ষা আয়োগে, গ ৰেড্ডি আয়োগে, ঘ ৰাজ্যিক শিক্ষা সংস্থাই। শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ক কোঠাৰী আয়োগে পৰামৰ্শ দিছিল। নেক্সট প্ৰশ্নটো হ'ল অসমৰ মাধ্যমিক শিক্ষা আইন প্ৰৱৰ্তন হৈছিল? অপশ্যন নম্বৰ ক 1960 চনত, খ 1961 চনত, গ 1963 চনত, ঘ ওপৰৰ কোনোটোৱেই নহয়। শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ খ অসম মাধ্যমিক শিক্ষা আইন 1961 চনত প্ৰৱৰ্তন হৈছিল। তাৰপিছৰ প্ৰশ্নটো হ'ল তলৰ কোনটো অসমৰ মাধ্যমিক শিক্ষাৰ সমস্যা নহয়? শুদ্ধ আনচাৰ হৈছে অপশ্যনসমূহ কৈ দিছোঁ। ঠেক গণ্ডিৰ পাঠ্যক্ৰম, খ পৰীক্ষা ব্যৱস্থাৰ ত্ৰুটি, গ প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ অভাৱ, ঘ প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ আধিক্য। শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ঘ প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ আধিক্য। এই বিষয়টো অসমৰ মাধ্যমিক শিক্ষাৰ সমস্যা নহয়। নেক্সট প্ৰশ্নটো হ'ল অসমৰ ৰাজ্যিক স্ত্ৰী শিক্ষা পৰিষদ গঠন হয়? অপশ্যন নম্বৰ ক 1963 চনত, খ 1960 চনত, গ 1950 চনত, ঘ 1947 চনত। শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ক 1963 চনত অসম ৰাজ্যিক স্ত্ৰী শিক্ষা পৰিষদ গঠন হয়। তাৰপিছৰ প্ৰশ্নটো হ'ল তলৰ কোনটো অসম ৰাজ্যিক স্ত্ৰী শিক্ষা পৰিষদৰ পৰামৰ্শ নহয়? অপশ্যন নম্বৰ ক ছোৱালীৰ বাবে মাধ্যমিক স্তৰত সুকীয়া বিদ্যালয়, খ উচ্চ শিক্ষাৰ বাবে ছোৱালীক বৃত্তি প্ৰদান, গ মহিলা স্কুল পৰিদৰ্শন নিযুক্তি দিয়া, ঘ মহিলা শিক্ষামন্ত্ৰী নিযুক্তি দিয়া। শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ঘ মহিলা শিক্ষামন্ত্ৰী নিযুক্তি দিয়া। এইটো অসম ৰাজ্যিক স্ত্ৰী শিক্ষা পৰিষদৰ পৰামৰ্শ নহয়। নেক্সট প্ৰশ্নটো হ'ল 1953 চনৰ মাধ্যমিক শিক্ষা আয়োগে কিমানটা লক্ষ্য নিৰ্ধাৰণ কৰিছিল? অপশ্যন নম্বৰ ক 6টা, খ 3টা, গ 4টা, ঘ 5টা। শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ গ 1953 চনৰ মাধ্যমিক শিক্ষা আয়োগে 4টা লক্ষ্য নিৰ্ধাৰণ কৰিছিল। নেক্সট প্ৰশ্নটো হ'ল এজন শিক্ষিত ব্যক্তি হ'ল ক নৈতিক ব্যক্তি, খ মেট্ৰিকত উত্তীৰ্ণ ব্যক্তি, গ স্নাতক ডিগ্ৰীধাৰী, ঘ স্নাতকোত্তৰ ডিগ্ৰীধাৰী। শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ক এজন শিক্ষিত ব্যক্তি হ'ল নৈতিক ব্যক্তি। তাৰপিছৰ প্ৰশ্নটো হ'ল তলৰ কোনটো কমিটিয়ে নিম্ন স্তৰত ফেডাৰেল ভাষা ব্যৱহাৰৰ পোষকতা কৰিছিল? অপশ্যন নম্বৰ ক তাৰাচান্দ কমিটিয়ে, খ 1986 চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে, গ কোঠাৰী আয়োগে, ঘ মুডালিয়াৰ আয়োগে। শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ক তাৰাচান্দ কমিটিয়ে নিম্ন স্তৰত ফেডাৰেল ভাষা ব্যৱহাৰৰ পোষকতা কৰিছিল। তাৰপিছৰ প্ৰশ্নটো হ'ল কোনে নৱোদয় বিদ্যালয় স্থাপনৰ পৰামৰ্শ দিছিল? অপশ্যন নম্বৰ ক কোঠাৰী আয়োগ, খ তাৰাচান্দ আয়োগ, ঘ মুডালিয়াৰ আয়োগ, ঘ 1986 চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি। শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ঘ 1986 চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে নৱোদয় বিদ্যালয়ৰ স্থাপনৰ পৰামৰ্শ দিছিল। নেক্সট প্ৰশ্নটো হ'ল বিদ্যালয় ব্যৱস্থাপনাৰ পৰিসৰৰ ভিতৰত পৰে? অপশ্যন নম্বৰ ক শিক্ষাৰ্থীৰ বৌদ্ধিক উন্নয়ন, খ শিক্ষাৰ্থীৰ নৈতিক উন্নয়ন,
গ ওপৰৰ আটাইকেইটা, ঘ ওপৰৰ আটাইকেইটা, ওপৰৰ এটাও নহয়। শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ গ। বিদ্যালয় ব্যৱস্থাপনাৰ পৰিসৰৰ ভিতৰত শিক্ষাৰ্থীৰ বৌদ্ধিক উন্নয়ন আৰু শিক্ষাৰ্থীৰ নৈতিক উন্নয়ন এই দুয়োটাই হ'ব, ওপৰৰ আটাইকেইটাই হ'ব। সেইকাৰণে অপশ্যন নম্বৰ গটো ইয়াৰ শুদ্ধ আনচাৰ। নেক্সট প্ৰশ্নটো হ'ল বিদ্যালয় ব্যৱস্থাপনাৰ মুখ্য লক্ষ্য হ'ল অপশ্যন নম্বৰ ক 4টা, খ 5টা, গ 3টা, ঘ 2টা। শুদ্ধ আনচাৰটো হৈছে বিদ্যালয় ব্যৱস্থাপনাৰ মুখ্য লক্ষ্য অপশ্যন নম্বৰ খ 5টা। তাৰপিছৰ প্ৰশ্নটো হ'ল তলৰ কোনটো বিদ্যালয় ব্যৱস্থাপনাৰ সামগ্ৰীগত সম্পদ? অপশ্যন নম্বৰ ক বিদ্যালয়ৰ শৌচাগাৰ, খ বিদ্যালয়ৰ পুঁজি, গ শিক্ষকৰ কৰ্ম আগ্ৰহ, ঘ শিক্ষক কৰ্ম বোজা। শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ক বিদ্যালয় শৌচাগাৰ, বিদ্যালয় ব্যৱস্থাপনাৰ সামগ্ৰীগত সম্পদ। নেক্সট প্ৰশ্নটো হ'ল কোন জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান ডায়েট পতাৰ পৰামৰ্শ দিছিল? অপশ্যন নম্বৰ ক 1968 চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে, খ মুডালিয়াৰ আয়োগ, গ কোঠাৰী আয়োগ, ঘ 1986 চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি। শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ঘ 1986 চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে। তাৰপিছৰ প্ৰশ্নটো হ'ল কাৰ পৰামৰ্শ মতে ৰাষ্ট্ৰীয় শিক্ষা প্ৰতিষ্ঠান গঠন হৈছিল? তাৰপিছত অপশ্যনসমূহ হ'ল ক কোঠাৰী আয়োগ, খ মুডালিয়াৰ আয়োগ, গ 1992 চনৰ নতুন শিক্ষা নীতি, ঘ 1986 চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি। শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ ঘ 1986 চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ পৰামৰ্শ মতে ৰাষ্ট্ৰীয় শিক্ষা প্ৰতিষ্ঠান শ্বৰ্ট ফৰ্মত NCTE গঠন হৈছিল। তাৰপিছৰ প্ৰশ্নটো হ'ল কাৰ পৰামৰ্শ মতে ৰাজ্যিক শিক্ষা প্ৰতিষ্ঠান SIE গঠন হৈছিল? অপশ্যনসমূহ হ'ল কোঠাৰী আয়োগ, খ মুডালিয়াৰ আয়োগ, গ 1992 চনৰ নতুন শিক্ষা নীতি, ঘ 1986 চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি। শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ ঘ 1986 চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ মতে ৰাজ্যিক শিক্ষা প্ৰতিষ্ঠান গঠন হৈছিল।